এয়া আমি আপোনালোকৰ বাবে লৈ আহিছোঁ সুন্দৰ এটা মেজি। ধুনীয়াকৈ বনাই থৈছে। তলত নাৰা দিছে, নাৰাৰ ওপৰত বাঁহ দি তাৰপিছত কল চাচনি দি কিনে ধুনীয়াকৈ বনাইছে। প্ৰকাণ্ড নহয় মেজিটো, সৰু মেজি, কিন্তু খুব ধুনীয়া হৈছে মেজিটো। আমি অতি সোনকালে বিহুৰ দিনা আমি ৰাতিপুৱাই যিমান পাৰোঁ সোনকালে মেজিটো জ্বলাই দিম। আৰু এয়া আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটিমান পেকপেকাই থকা হাঁহ। হাঁহ পেকপেকাই দে, পেকপেকাই দে, দে পেকপেকাই দে, পেকপেকাই দে। এয়া আমাৰ কেমেৰা দেখি মিডিয়া বুলি ভাবি নিশ্চয় তেওঁলোকে পলাই গ'ল। এয়া পলাই গৈ একেবাৰে পুখুৰীটো নামি যাব। এয়া হাঁহটো আমাক দেখি পলাই গ'ল। পলাই গ'ল। সেইফালে সেয়া এটা হাঁহে একেবাৰে উঠি ভাহি তেওঁ যাবলৈ ধৰিছে, পেকপেকাই আছে দূৰৰ পৰা। নিশ্চয় খং কৰি আছে আমাৰ ওপৰত, কাৰণ আমি এনেদৰে সিহঁতৰ প্ৰাইভেচি নষ্ট কৰি একেবাৰে আহি গ'লোঁ নহয় ওচৰত কেমেৰালৈ। নিশ্চয় বেয়া পাইছে তেওঁলোকে। গতিকে কেমেৰাটো অলপ ঘূৰাই দিছোঁ। ঘূৰাই কাষত আৰু এটা সুন্দৰ পুখুৰী। গাঁৱৰ এই পৰিৱেশটোৱেই ভাল লাগে, অতি সুন্দৰ একেবাৰে। ইয়াত ট্ৰেক্টৰ এখন গৈছে, ধুনীয়াকৈ স্পীডত ট্ৰেক্টৰখন গুচি গ'ল। এয়া আৰু আমি ঘূৰি আহিছোঁ হাঁহৰ মাজলৈ। হাঁহৰ পেক শুনি আছে নিশ্চয়। হাঁহ হাঁহি দে, হাঁহ এবাৰ হাঁহি দে। এই হাঁহটোৱে হাঁহ নাই, আমাৰ পৰা পলাই যাবলৈ ধৰিছে। হাঁহ হাঁহি দে। নাই, পলাই গ'ল। একো নাই, এনেকুৱা এটা হাঁহে আমি ধুনীয়াকৈ উৰুকাৰ দিনা ৰাতি মাৰি পেলাই কোমোৰাৰে একেবাৰে মচমচীয়াকৈ ভাজি একেবাৰে ধুনীয়া তেলটো ভাহি থকাকৈ একদম আঞ্জাখন বনাই ধুনীয়াকৈ খাব লাগিব। এনেকুৱা এটা লুডুৰ পুডুৰ হাঁহ এটা বৰ ভাল লাগিব। উৰুকালৈ দেখা পাম।